আৰু বন্ধুসকল অথনি কলেজৰ পৰা আহি বহুত ঘৰত মোবাইল চোবাইল চাৰ্জ দি অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া গৈ আছোঁ ফাইনেলি মৰিগাঁও। লগৰটো আহি আছে, ত' এতিয়া এইখিনি খোজকাঢ়ি যাওঁ। বেয়া ৰাস্তা বুলি দেখিছে, কি ৰাস্তা এডাল। চ' এনেকৈ গৈ আছোঁ এতিয়া চক তোলে, তাৰপিছত তাত আহিব লগৰটো, ত' তাৰ পৰা একেলগে যাম মৰিগাঁও। চ' লগ পাম মৰিগাঁৱত গৈ, কি হয় নাজানো। হ'লে ইমান ৰখিলোঁ ইয়াতে ভকত গাঁৱত, আৰু এতিয়া আকৌ যাত্ৰা আৰম্ভ মৰিগাঁৱলৈ। আৰু গাইজ লাহে লাহে আহি এতিয়া মৰিগাঁও টাউনৰ ভিতৰত সোমাই গ'লোঁ। এয়া হৈছে মৰিগাঁও টাউনৰ অকণমানি দৃশ্য এটা গৈ আছে, ভিতৰলৈ গৈ আছোঁ এতিয়া লাহে লাহে। পইণ্টৰ পিছতেই আমি ইফালে সোমাই আহিলোঁ বাওঁ চাইডে, আৰু এইখন দেখিছে গেট, মেইন গেট কোমোৰাগুৰি আঞ্চলিক পাঞ্চজন্য চৰি। বন্ধুসকল ফাইনেলি আহি পালোঁ আমি গান্ধী ভৱন, য'ত হৈ আছে মৰিগাঁৱৰ দিৱসৰ উপলক্ষে যি মেলা হৈছিলে মানে, সেই জেগাখন পাই গ'লোহি। আৰু লগত আছে এইজন বিশেষ বন্ধু, দুজনে স্কুটিখন লৈ কিনে আহি বৰ্তমান আছে নে চাউল পানীত দিলে ভাত, গোট এনে কুজি থেকেৰা টেঙাই যায় দাঁত। প্ৰগ্ৰেম চলি আছে একচুৱেলি, আৰু এইটো হৈছে মেইন আৰু বন্ধুসকল এতিয়া বৰ্তমান মেলাখনৰ পৰা অকণমান বাহিৰত মানে আহি বহি আছোঁ। কেছটো হ'ল কঁকালৰ বিষ, অথনিৰ পৰা থিয় হৈ আছোঁ, ইফালে সিফালে ঘূৰি আছোঁ, ত' কঁকালত মানে পূৰা বিষ হৈ পৰিছে। ত' সেইকাৰণে অকণমান আহি কিনে বাহিৰত বহিছোঁ এখন হোটেল, য'ত আমি ভালকৈ খাব পাৰিম মানে। চ' এনেকৈ গৈ আছোঁ এতিয়া হোটেল বিচাৰি 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 মৰিগাঁও টাউনত। চব কিবাহে আৰু যিহেতু জুবিন দা এতিয়ালৈকে অহাই নাই, সেইকাৰণে মানে মেলাখনত গৈ মানে কিবা ফিল হোৱা নাই, ভাল লগা নাই, সেইকাৰণে মানে ওলাই আহিছোঁ অকণমান মৰিগাঁও টাউনখনৰ মাজলৈকে। এতিয়া হোটেল বিচাৰি ফুৰিছোঁ, পালে কিবা এটা খাম আৰু নহ'লে আৰু বোকাটো হৈ থাকিম। লগৰ এইটো খাই কেনেকুৱা লাগিছে আহি? মজা মজা না? হোটেল বিচাৰি আছোঁ, বিচাৰি থাকোঁ বিচাৰিয়ে থাকোঁ আজি। আৰু ফাইনেলি আমাৰ পৰঠা আহি গ'ল।
দেখিছে বেয়া গৰমো বনাই দিছেহে চাগে আৰু এইখিনি হৈছে চব্জি কি আছে নাজানো আৰু ভাল লাগিছে ইফালে আচাৰ আৰু আলু ভাজি বঢ়িয়া তো এতিয়া ষ্টাৰ্ট আৰু তো এইটো খাই লওঁ তাৰপিছত আকৌ তালৈ যাম দেখুৱাই আছোঁ কি হয় মজা খাই লওঁ বন্ধুসকল বহুত কষ্ট কৰি ভিতৰলৈ সোমাই আহিলোঁ দেখিছে গেটত কেনেকুৱা ভিৰ সোমাব বহুত ভিৰ দেখিছে এইফালে ষ্টেডিয়ামৰ ওপৰত কিমান মানুহ মানুহে মানুহ আৰু এইখিনি চাবৰ কাৰণে আহিলোঁ আজি ঘৰৰ পৰা ওলাই ইমান সময় লাইন পাতি মানে যেন তেন সোমাইছোঁ আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোকক প্ৰগ্ৰাম আৰু বাকীখিনিহঁত চাই থাকিব আৰু একো নকওঁ মই আৰু বন্ধুসকল মঞ্চখনৰ পৰা ইমানেই দূৰত আছোঁ যে জুম কৰিলেও চাগে গায়কটোৰ মুখখন ভালকৈ দেখা নাপাব তথাপিও চেষ্টা কৰিছোঁ ভালকৈ নাহে ৰাইজ অকণমান জঁপিয়াই দিলে ভাল লাগিব আৰু দেখুৱাই আছোঁ জুবিন দাৰ অনুৰাগী ইফালে চাওক আৰু ইফালে বহি আছে ইফালে বহি আছে আৰু ইফালে যিমান মানে দেখা পায় আৰু গোটেই জুবিন দাৰ অনুৰাগী আৰু কিমান ভিৰ মানুহৰ সকলোৱে জুবিন দাক চাবলৈ আহিছিলে নহয় আহিছে একচুৱেলি আৰু মই আৰু মোৰ লগৰটো এতিয়া বৰ্তমান ঘৰলৈ যাব ওলাইছোঁ কাৰণ বেছি দেৰি হ'লে ঘৰত প্ৰব্লেম হৈ যায় অলপমান ঘৰৰ পৰা প্ৰব্লেম কৰে সেইকাৰণে এতিয়া আৰু বন্ধুসকল এতিয়া গৈ আছোঁ ঘৰলৈ আৰু বহুত কিবাকিবি চালোঁ বহুকেইজন গায়কৰ ভিডিঅ' চালোঁ মানে গান শুনিলোঁ ভাল লাগিল বহুত এনজয় কৰিলোঁ এটা নতুন অভিজ্ঞতা পালোঁ ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বেছি হ'ল এতিয়া মৰিগাঁৱক বাই বাই দিব লাগিব যাবলৈ মনো যোৱা নাই হ'লেও যামগৈ আৰু ঘৰত আৰু কি ক'ম আৰু এতিয়া মৰিগাঁওখনকে চাওঁ আৰু বাকী ৰাতি মানে পিন্ধি ল'লোঁ এই চশমাযোৰ মানে স্কুটি গৈ আছোঁ ন এতিয়া চুলি সোমাব পাৰে সেইকাৰণে পিন্ধি ল'লোঁ আৰু আমাৰ এইফালে ককা চ' ভিডিঅ'টো কি হ'ল কি নহ'ল একো নাজানো মাতটো আহিছেনে নাই নাজানো শুনিছেনে নাই নাজানো ভিডিঅ'টো চাব আৰু ক'ব পাৰিলে